হেল্ল' এভৰিৱান, আপোনালোকৰ আটাইৰে প্ৰিয় হাৰ্ব আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ হোষ্ট আৰু দোষ্ট জেচি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ অনামিকা আঙুলিটো ছাবস্ক্ৰাইব বাটনটোত লাহেকৈ লগাই দিয়ক আৰু কাষত থকা ঘণ্টাটো প্ৰেছ কৰি এবাৰ বজাই দিয়ক। টংকৈ উঠিব। ধন্যবাদ। আজি মই আপোনালোকক এনেকুৱা এবিধ উদ্ভিদৰ বিষয়ে ক'ম যাৰ বিষয়ে হয়তো বহুতেই নাজানে। অগণন ঔষধি গুণেৰে ভৰপূৰ ই এবিধ মানুহৰ খাদ্যও হয়। মই ক'বলৈ ওলাইছোঁ ক'লা চাউল বা ব্লেক ৰাইচৰ বিষয়ে। অসমত আজিকালি এই ক'লা চাউল বা ব্লেক ৰাইচ অতি জনপ্ৰিয় হোৱা দেখা গৈছে। এই চাউলেৰে বনোৱা তেল পিঠা আৰু অন্যান্য সামগ্ৰী অতি সুস্বাদু। প্ৰাচীন কালত চীন দেশৰ সম্ৰাটসকলে এই চাউলবিধ খাইছিল। নানান ঔষধি গুণেৰে সমৃদ্ধ এইবিধ চাউল সাধাৰণ প্ৰজাৰ বাবে আছিল নিষিদ্ধ। চীন দেশত এই চাউলক ফৰবিডেন ৰাইচ বুলিও কোৱা হৈছিল। চীনত এইবিধ চাউলক ৰাজকীয় চাউল বোলা হৈছিল, কাৰণ নিৰোগী দেহাৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ কেৱল সম্ৰাটসকলেহে ইয়াক খাইছিল। ব্লেক ৰাইচত থকা প্ৰটিন, আইৰণ আৰু ফাইবাৰৰ বাবে ই অতি স্বাস্থ্যসন্মত। এই চাউলত থকা কেইবাবিধো এণ্টিঅক্সিডেণ্ট উপাদানে হৃদৰোগ, আলজাইমাৰ আৰু কেঞ্চাৰ প্ৰতিৰোধক হিচাপে কাম কৰে বুলি বিভিন্ন বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাত প্ৰমাণিত হৈছে। ব্লেক ৰাইচত সৰ্বমুঠ 23 বিধ এণ্টিঅক্সিডেণ্ট আছে আৰু সকলোবোৰ প্ৰজাতিৰ ধানৰ ভিতৰত এই চাউলতেই সৰ্বোৎকৃষ্ট এণ্টিঅক্সিডেণ্ট আছে বুলি প্ৰমাণিত হৈছে। ব্লেক ৰাইচ হ'ল প্ৰাকৃতিকভাৱেই গ্লুটেন মুক্ত চাউল। প্ৰকৃত অৰ্থত ব্লেক ৰাইচ এবিধ ঔষধি গুণসম্পন্ন স্বাস্থ্যসন্মত এবিধ চাউল। ব্লেক ৰাইচত থকা ৰঞ্জক পদাৰ্থবিধ হ'ল এন্থোচায়ানিন। এই এন্থোচায়ানিনে শৰীৰত এণ্টিঅক্সিডেণ্ট আৰু কেঞ্চাৰ প্ৰতিৰোধক হিচাপে ক্ৰিয়া কৰে। ব্লেক ৰাইচত থকা দুবিধ প্ৰধান এণ্টিঅক্সিডেণ্ট হ'ল লুটিন আৰু জিয়াজেনথিন। এই দুবিধ পদাৰ্থই বিভিন্ন সমস্যা আৰু ৰোগৰ পৰা চকুৰ ৰেটিনাক সুৰক্ষা প্ৰদান কৰি আমাৰ চকুজুৰিক নিৰোগী কৰি ৰাখিব পাৰে। আশা কৰিছোঁ আজিৰ তথ্যখিনি আপোনালোকে বহুত ভাল পাইছে। তেন্তে পলম নকৰি এতিয়াই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ সমাপ্ত। বাই বাই।